হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি মই আন এটি ৰেচিপি লৈ আহিছোঁ। আজিৰ ৰেচিপিটো হ'ল চিলি চিকেন। ঘৰতে কিদৰে চিলি চিকেন বনাব পাৰি আহকচোন চাওঁ। ইয়াতে মই দিলোঁ 1 চামুচ নিমখ আৰু অলপমান ভিনেগাৰ দি মই এই চিকেনখিনি ভালদৰে ধুই ল'ম। চিকেনখিনি ভালদৰে ধোৱা হৈ গ'ল। ইয়াতে মই বোন থকা চিকেনেই লৈছোঁ। আপোনালোকে বোনলেছ চিকেনো ল'ব পাৰে, কিন্তু মই বোন থকা চিকেনে লৈছোঁ। এতিয়া চিকেনখিনি মেৰিনেট কৰিম। ইয়াৰ কাৰণে লৈছোঁ মই 2 চামুচ আদা নহৰু পেষ্ট, 1 চামুচ নিমখ, 1 চামুচ জালুকৰ গুড়ি আৰু 1 চামুচ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ। এইখিনি এতিয়া ভালদৰে সানি ল'ম। এইখিনি সানি লোৱাৰ পিছত 20ৰ পৰা 30 মিনিট সময় আমি এনেদৰেই মেৰিনেট হ'বলৈ ৰাখি থ'ম। এনেদৰে মেৰিনেট কৰি অলপ সময় থৈ দিলে তেতিয়া চিকেনৰ ভিতৰলৈ সোৱাদটো সোমাই যায়। এতিয়া চিকেনখিনি 30 মিনিট মেৰিনেট কৰি ৰখাৰ পিছত এতিয়া চিকেনখিনি কোটিং কৰিম। ইয়াৰ কাৰণে মই লৈছোঁ 2টা কণী, 3 টেবুলস্পুন কৰ্ণফ্ল'ৰ আৰু 1 টেবুলস্পুন ময়দা। আপোনালোকে ময়দা ব্যৱহাৰ নকৰিবও পাৰে, কিন্তু মই ময়দা ব্যৱহাৰ কৰোঁ। ইয়াতে অকল কৰ্ণফ্ল'ৰ দি চিকেনখিনি কোটিং কৰিলেও হ'ব। এইখিনি এতিয়া মই ভালদৰে সানি ল'ম আৰু কেৰাহী এখনত তেল অলপ বেছিকৈ দি চিকেনখিনি ফ্ৰাই কৰিম। এয়া এপিচ এপিচকৈ তেলত চিকেন দি দিলোঁ। এয়া এপিচ এপিচকৈ চিকেনখিনি দি দিলোঁ। এতিয়া চিকেনখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। চিকেনখিনি মিডিয়াম টু হাই ফ্লেমত ফ্ৰাই কৰিব লাগিব। চিকেনখিনি 15ৰ পৰা 20 মিনিট সময় ভালদৰে ফ্ৰাই কৰি ল'ম এতিয়া। এয়া চিকেনখিনি এটা ছাইড ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া চিকেনখিনি লৰাই দিম। এয়া প্ৰথমৰ চিকেনখিনি ফ্ৰাই হৈ গ'ল আৰু অলপ আছিলে, এইখিনি চিকেনো সেই তেনেদৰে ফ্ৰাই কৰি ল'ম। এই ছেকেণ্ড টাইমো চিকেনখিনি এনেদৰে ফ্ৰাই কৰি ল'ম। এয়া চিকেনখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এতিয়া ইয়াৰ কাৰণে ল'ম মই চিকেনখিনি টমেটো কেচাপ, Schezwan চচ, গ্ৰীণ চিলি চচ, ডাৰ্ক চয়া চচ, চপ কৰা আদা নহৰু, এয়া পিঁয়াজ আৰু মই লৈছোঁ ইয়াতে 3টা ৰঙৰ কেপচিকাম। এতিয়া চিকেন ভাজা
তেলখিনিৰ পৰা ইয়াতে অলপমান তেল দি দিলোঁ 4 টেবুলস্পুনমান তেল দিলোঁ মই ইয়াতে এতিয়া দিম চপ কৰা আদা নহৰু আৰু জলকীয়া এইখিনি এতিয়া ভালদৰে ফ্ৰাই কৰি ল'ম ইয়াৰে কেঁচা ভাপটো যোৱাৰ পিছত ইয়াতে এতিয়া মই এড কৰিম এয়া দি দিলোঁ মই ইয়াতে পিঁয়াজখিনি আৰু মোৰ ওচৰত 3টা ৰঙৰ কেপচিকাম আছিলে বাবে মই 3টা ৰঙৰ কেপচিকামেই ইউজ কৰিছোঁ আপোনালোকৰ ওচৰত নাথাকিলে পিঁয়াজ আৰু সেউজীয়া কেপচিকাম ব্যৱহাৰ কৰিলেও হ'ব এতিয়া ইয়াতে মই দি দিলোঁ কেপচিকামখিনি এই আটাইবোৰ দি এইখিনি এতিয়া ভালদৰে অলপমান ভাজি ল'ম বহুত সিজি যোৱালৈ ভাজিব নালাগে কিন্তু জাষ্ট অলপমান ভাজি ল'লেই হ'ল এইখিনি এইখিনি এতিয়া ভালদৰে ভজা হৈ গ'ল ইয়াতে দিম এতিয়া মই হোৱাইট ভিনেগাৰ 1 চামুচ 1 চামুচ নিমখ 2 চামুচ ডাৰ্ক সয়া চচ 2 চামুচ গ্ৰীণ চিলি চচ 3 চামুচ টমেটো কেচাপ আৰু লগতে Schezwan চচখিনি দি এতিয়া এইখিনি মই ভালদৰে লৰাই ল'ম এই আটাইবোৰ ভালদৰে লৰাই লোৱাৰ পিছত ইয়াতে দিম মই এতিয়া 1 চামুচ কৰ্ণফ্ল'ৰ গুলি পানীত এইখিনি দি দিলোঁ তেতিয়া এটা ধুনীয়া চচ তৈয়াৰ হ'ব আৰু মই অলপমান ৰঙৰ কাৰণে দিছোঁ অলপমান ফুড কালাৰ এটা ধুনীয়া ৰং আনিব ফুড কালাৰখিনিয়ে এয়া চাওকচোন ৰংটো ইমান ধুনীয়া হৈছে ইমান ধুনীয়া এটা চচ তৈয়াৰ হৈ গৈছে চাওকচোন ইয়াতে এতিয়া মই চিকেনখিনি এড কৰি দিলোঁ এইখিনি এতিয়া ভালদৰে লৰাই ল'ম এয়া আমাৰ ৰেষ্টুৰেণ্টৰ দৰে চিলি চিকেন ৰেডি হৈ গ'ল ঘৰতে চাওকচোন ইমান ধুনীয়া হৈছে দেখিবলৈ এতিয়া আমি পৰিৱেশন কৰিম এয়া ইমান ধুনীয়া হৈছে কালাৰটো আপোনালোকেও ঘৰত ট্ৰাই কৰি চাবচোন ঘৰতে কিদৰে ৰেষ্টুৰেণ্টৰ ষ্টাইলত চিলি চিকেন বনাব পাৰি আৰু ট্ৰাই কৰি মোক কমেণ্টত জনাবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই অতি সোনকালে লগ পাম মোৰ আন এটি ৰেচিপি লৈ আজিলৈ বাই বাই